হেল্ল'। হেল্ল'। কি কৰিছা? অলপত কলেজৰ পৰা আহি পাইছোহি। তুমি? মইনো কি কৰিম আৰু ভাবি আছিলো তোমাৰ কথাকে। হয় নেকি? পিছে এক্সাম পালেহি, পঢ়িব পৰা নাই হা? বেক লাগিলে গম পাবা। পঢ়িম ইমান চিন্তা কৰিব নালাগে নহয়। শুনা, আজি তোমাক বহুত মিছ কৰিছিলো জানা। আজিৰ দিনটো অকল এতিয়াহে কথা পাতিছো আমি। শুনাচোন, কি কোৱা? আজি মই তোমাক কথা এটা কওঁ, তুমি দুখ নকৰো কোৱা? আৰে বাবু, কি কথা কোৱা? মই এনেও দুখ নকৰো। তুমি মোৰ লগত আছাই যেতিয়া দুখ কৰিবলগীয়া কোনো কাৰণ হ'বই নোৱাৰে। মই লগত থকা নথকাৰ কথা নহয়, মানে কথাটো অলপ বেলেগ। হহা কথা নহয়। কি বেলেগ কথা বাবু? আকৌ হাঁহিলা। কোৱা। চৰি বাবু, নাহো দেই। কোৱা এবাৰ। চোৱা, মোৰ লাইফত মোৰ এক্স ঘূৰি আহিছে, আৰু তাইক মই এতিয়াও বহুত ভাল পাওঁ। কি মানে, কি কথা এইবোৰ? যি কৈছোঁ সঁচা কৈছোঁ। মোৰ এক্স মোৰ লাইফত ঘূৰি আহিছে, আৰু মই তাইৰ লাইফত ঘূৰি গৈছোঁ। মোক পাহৰি যোৱা আৰু প্লিজ, মোক পাৰিলে মাফ কৰি দিবা। চৰি। চৰি কোৱাৰ আগত এবাৰ ভাবি নাচালা? মই কেনেকে থাকিম? আৰে সঁচা ভাল পাইছিলো মই তোমাক। কিয় এনেকুৱা কৰিলা তুমি মোৰ লগত? ক'লো ন, মোৰ এক্স গাৰ্লফ্ৰেণ্ড ঘূৰি আহিছে। সেইবোৰ কথা আগত সোধাত তুমি মোক কিয় কোৱা নাছিলা হা? এতিয়া কোৱা, মই কেনেকে থাকিম তোমাৰ অবিহনে? কেনেকে থাকিম? প্লিজ, মোক আৰু একো নুসুধিবা। হ'ব দিয়া, আৰু একো নকওঁ মই তোমাক। মাত্ৰ এটা কথাই কম। কোৱা। আজি তুমি মোৰ লগত, মোৰ ভাল পোৱাৰ লগত খেলিলা। মোক সপোন দেখুৱাইছিলা সদায় মোৰ লগত থাকিম বুলি, আৰু এনেকে কাৰো লগত খেল নেখেলিবা। ঠিক আছে। কি ঠিক আছে হা? কি ঠিক আছে? বহুত ভাল পাইছিলো তোমাক, সঁচা অন্তৰৰ পৰা ভাল পাইছিলো তোমাক।